সামাজিক জনম মহাভাগবতম পুরাণৰ সূৰ্য শাস্ত্ৰ শুনি মহত্ব হুয়া এক খৰমজি জনে শুনে আকৌ পাৱে পৰম পদ সুখে নিষ্ঠৰে মায়া কম বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম চুকে সাংসাৰিক কৰি কৃপা প্ৰচাৰে লাহুকে জানি এক চিত্তে নিত্যে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰি বৃথা বিজুলি চমক যেন জীৱন কৈত কেতিখনে পৰে ইহেন শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইখে পৰলো